লং আৰু জেকেট চেকেট আছে বেগত সোমাই থৈছোঁ এইফালে জিন্সৰ পেণ্ট জোতা আৰু এইফালে তো হেই হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক মাই ইউটিউব চেনেল বিকাশ ভাই তো আজি চাওক মই ধানৰ মিলত আহিছোঁ নতুন ছিষ্টেমত ধানৰ মিল তো আমি আজি ৰাইচ মিলত আহিছোঁ এইটো প্ৰকাণ্ড ৰাইচ মিল তো ইয়াতে মানে ইলেক্ট্ৰিকৰ কাম কৰিব আহিছোঁ তো কোনোবা ITI ষ্টুডেণ্টে যদি মোৰ ভিডিঅ' চাই আছে তোমালোকৰ সহায় হ'ব তো মই ভ্লগ কৰাৰ লগতে মোৰ কামবিলাকো দেখাওঁ তো ব'লক আমি শেষলৈ ভিডিঅ'টো চাওঁ যে কেনেকৈ মানে নতুন ছিষ্টেমত ধানবিলাক কেনেকৈ বনাই কৰিব কেনেকৈ যায় মানে তো এইবিলাকত মানে কাৰেণ্ট দিয়া হৈ আছে কাৰেণ্টৰ কাম চলি আছে তো ব'লক আমি তেতিয়াহ'লে চাওঁ তো হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক মাই ইউটিউব চেনেল বিকাশ ভাই তো এই চাওক কুঁৱলী একদম চাৰিওফালে চাইছেনে একদম কি অন্ধকাৰ হৈ আছে তো আজি মই গৈ আছোঁ থাম্বেলত চাই গমেই পাইছে মই ৰাইচ মিল গৈ আছোঁ য'ত মানে নতুনকৈ ডাইৰেক্ট ৰাইচ চাউলটো মানে একদম আপুনি জাৰিব নালাগে আৰু ডাইৰেক্ট চাউল হৈ ওলাই এনেকুৱা এটা নতুন কোম্পানী খুলিছে ধানবিলাক ষ্টক কৰিছে তো ব'লক দেৰি নকৰি আমি সিফালে যাত্ৰাটো আৰম্ভ কৰোঁ আৰু লগৰ আহি আছে 3জন 4জনমান যাম একেলগে আৰু ইউটিউবত চাইছোঁ আজিকালি বহুতে বহুত জেং কৰি কিনে মানে ফেমাছ হ'ব বিচাৰে কোনোবাই কণ্ট্ৰভাৰ্চি কৰি থাকে যেনেকৈ আপোনাৰ ধৰক ডিম্পু বৰুৱাৰ নামত কিবা বেয়া ক'লে কোনোবাই মানে এনেকুৱা কিবা কিবি হিচাপত মানে কাজিয়া লাগে এনেকৈ মানে ভাইৰেল হ'ব চেষ্টা কৰে তো সেইবোৰ কৰিব নালাগে একচুৱেলি তো যদি মানে আপোনাৰ ধৰক ভিডিঅ' বনাব মনে আছে ইউটিউবত তো নিজৰ মতলবত থাকক না নিজে বনাই থাকক ভিডিঅ' নিজৰ মতলবত গৈ থাকক এইবিলাক আৰু বেলেগৰ কথা মাত মানি এইবিলাক জেং কৰি কি আছে আপোনালোকে একবাৰ কওকচোন মই যদি ভুল কৈছোঁ কিবা কমেণ্ট কৰক আৰু মতলব নাই ন বেলেগৰ বিষয়ে মাত মাতি নিজৰ মতে নিজে চলিব লাগে নিজৰ ভিডিঅ' বনাই যাব লাগে নিজৰ কণ্টেণ্ট ৰাখিব লাগে নিজে এটা ভিডিঅ' বনাব লাগে কি মানে পাব্লিকক নতুন দেখাব পাৰোঁ মই এটা কি শিকাব পাৰোঁ আপোনালোকক তো সেইটো চেষ্টা কৰিব লাগে এইবিলাক কণ্ট্ৰভাৰ্চি কৰি লাভ নাই তো বাদ দিয়ক আৰু এইবোৰ যোনে যি কৰে কৰি থাকক মোৰ এইবিলাক মতলব নাই মই মোৰ কামত ব্যস্ত আৰু আপোনালোকক মই ধুনীয়া বস্তু এনেকুৱা দেখাই থাকিম মই নতুন তো ব'লক কি ঠাণ্ডা ঘন কুঁৱলীৰ মাজত মই খোজকাঢ়ি গৈ আছোঁ এতিয়া আগত অংকুৰ আহি আছে লগৰজন আহি আছে তাৰপৰা আমি এনেকৈ যাম আৰু জাগিৰোডৰ পিনে তো আমি গৈ আছোঁ এতিয়া ইয়াত গাড়ীত মই উঠিলোঁ বাপৰে বাইকত উঠি ৰাতিপুৱা যি ঠাণ্ডা লাগিছে আৰু ইফালে নাজাৰাটো চাক না কি ধুনীয়া একদম ৰাতিপুৱা কুঁৱলী একদম পৰি কি ধুনীয়া হৈ আছে ব'লক এইফালে মই পবিতৰা ৰোডৰ ফালে গৈ আছোঁ তো আমি এতিয়া মই মায়াং আহি পাইছোঁ তো এইটো মানে সময় নাই তো এতিয়া মই মায়াং আছোঁ মায়াং মানে পবিতৰাই পাইছোঁ মই পবিতৰাৰ ওচৰতে আছোঁ তো ক'তো ৰখিবৰ সময় নাই তাড়াতাড়ি যাব লাগে তো ব'লক তো আস্তে আমি পবিতৰা ৰোড যাই এইফালে ৰাইট চাইডে তো এইখিনি পাইছোঁ তো এইফালে লেফ্ট চাইডে আমি যাম তো লেফ্ট চাইডে আপোনালোকে মায়াং কলেজৰ ওচৰত আছে টিনাৰীটো এইটো মায়াং কলেজ তো ইয়াৰ পৰাই আপোনাৰ ৰাইট চাইডে যাব পাৰে আপোনাৰ পবিতৰা আৰু এইফালে চিধা যায় একদম জাৰগাঁও মৰিগাঁও চৰিগাঁও তেজপুৰ তেজপুৰ এইটো ৰাস্তাৰে আপুনি জাগিৰোড নগাঁও মৰিগাঁও তো সকলো জেগাত যাব পাৰিব এইটো ৰাস্তা দি তো এইটো মই বৰ্তমান জাগিৰোডৰ পিনে গৈ আছোঁ তো আপুনি তেজপুৰ সকলো জেগাত যাব পাৰিব এইফালে সোনকালে আৰু এইফালে চাওক পথাৰৰ চাইডে কি ধুনীয়াকৈ খেতি কৰি থৈছে সেইবিলাক চাৰিওফালে খেতি সৰিয়হৰ খেতি আলুৰ খেতি বেহাৰৰ খেতি এইবিলাক চাৰিওফালে একদম খেতি কৰি ভৰাই থৈছে তো এনেকুৱা মানে খেতিৰে ধনী ইফালে বেছিভাগ মানুহে তো পামে আৰু বেছি দূৰ নাই তো আগত জাৰগাঁও বজাৰ আছে এইটো কেনেকুৱা লাগিছে কোনোবা একদম মানে বেলেগ জেগাত গৈ আছোঁ নেকি আমেৰিকা একদম ঠাণ্ডা জেগাত মানে কি ক'ম আৰু এইফালে আপোনালোকে আহিলে পেট্ৰল পাম্পত চিন্তা কৰিব নালাগে ইয়াতে জাৰগাঁও মৰিগাঁৱত পাই যাব এইবিলাক পেট্ৰল পাম্প এইবিলাক চাওক মৰিগাঁও তেজপুৰৰ পৰা অহা বাছ এইবোৰ চাওক ইফালে সকলো আহে তো এইবিলাক চাওক আমি পালোৱে আহি ফাইনেলি এইখনেই হ'ল মিল তো ইফালে আমি সোমাই যাম এতিয়া গেটেৰে তো আস্তে তো এইফালে চাব লেফ্ট চাইডে আমি সোমাই গ'লোঁ এইটো আমাৰ গেট এইটো হ'ল ৰাইচ মিল নতুনকৈ হৈ আছে ইয়াতে তো ইয়াতে ভিতৰত সোমাই গ'লোঁ এতিয়া অস্তাকৈ গাড়ী চাড়ী পাৰ্কিং কৰি জুই শিকিব লাগিব বিৰাট ঠাণ্ডা লাগিছে গম পাইছেনে গাড়ী চাড়ী ৰাখা হৈ গ'ল তো এতিয়া জুই শিকিম আৰু তো বিৰাট ঠাণ্ডা লাগিছে মানে এই একদম জুই ফুৱাম আৰু মানে খুবেই ঠাণ্ডা লাগি গৈছে আৰু ইমান দূৰ আহি 40 কিলোমিটাৰমান বাইকতে আহিছোঁ বহি কিনে এইফালে ঘন কুঁৱলী তো ঠাণ্ডা লাগি গৈছে এতিয়া অলপমান জুই পুৱাম ৰ'বক মানে খুব ঠাণ্ডা গম পাইছে জুই নোপোৱালে হাতীখন নিশিকিলে মানে উপায় নাই ইমান ঠাণ্ডা মেছেজ লৈ ঘূৰিব এনেকৈ যদি ক'ৰবাত যায় গম পাইছে মই মেছেজটো ৰাখোঁৱে এনে ঠাণ্ডা কাৰণে কিবা দৰকাৰ পৰি যায় মেছেজ কেতিয়াবা তার জ্বলাব লগা হয় কিবা কিবি ধৰক নহয় দেবে এয়া চাওক জুই ৰেডি কৰিছোঁ এইবিলাক ইফালে তেতিয়া পুৱাম আৰু জুই এতিয়া ব'লক
তো তলত মদৰ ঠোঙাটো দি দিছোঁ জ্বলাবৰ কাৰণে, তাতে সুবিধা হয়। এইফালে ৰ'দটো ওলাইছে এতিয়া ধুনীয়াকৈ, মানে খুব ভগৱানে চাইছে আৰু ৰ'দটো ওলাই দিছে। এইফালে জুইটো আহিছে, এতিয়া হাতখন বঢ়িয়াকৈ ঠাণ্ডা সেকিলোঁ, তো সেকা চেকা হৈ গ'ল। এতিয়া বলক আমি ভিতৰৰ পিনে যাওঁ। তো ফাইনেলি ভিতৰত সোমাই আহিলোঁ। এয়া চাওক ভিতৰত এইবিলাক মেচিনবিলাক চাইছে ন, তো এইবিলাক মেচিনবিলাকৰ ধানবিলাক এটাৰ পৰা এটাত যাব, আৰু এইবিলাক চাওক ধানবিলাক ষ্টক কৰা আছে, এইবিলাক চাওক ধান, তো এইবোৰো ষ্টক কৰি ৰাখিছে। তো ডাইৰেক্ট চাউল হ'ব ইয়াৰ পৰা ধুনীয়া, ইয়াতে জাৰি চাৰিব নালাগে। তো এইটোৰে সোমাই দিব, ঢালটো ইয়াতে ঢালি দিব, তো ইয়াতে ট্ৰান্সফাৰ হৈ এনেকৈ ওপৰ ফালে এনেকৈ ধানটো এইফালে সোমাই এনেকৈ ওপৰৰ পৰা যাব, যাই কিনে এটাৰ পৰা এইটোৰ পৰা এইটোত, সেইটোৰ পৰা এইটোত এনেকৈ যাই কিনে এই লাষ্টত এটা মাথা আছে, তাতে সেইফালেদি ওলাই পেকিং হ'ব, তাতে এইটোৰ পৰা এইটোত মানে এনেকৈ কাটি কাটি কিবাকৈ যাব। প্ৰত্যেকটোতে এটা এটা মটৰ লগোৱা আছে। এইটো চাওক ইফালে ধানটো ওলাই আহিব চাউল হৈ, ইফালে চাউল হৈ এইটো ফালে ওলাই আহিব। আৰু এতিয়া বোলক অলপমান ওপৰত উঠি যাওঁ। ওপৰত শৰ্মাদাহঁতে কি কৰি আছে চাব। শৰ্মাদা আছে, মানে শৰ্মাদাৰ লগত ভিডিঅ' আহি আছে ৰ'ব। শৰ্মাদাৰ কি লাজ বাপ্পা, শৰ্মাদাই কি ফিটিং কৰি আছে চাব। শৰ্মাদাক চোৱাৰ আগতে একবাৰ ওপৰৰ পৰা চাওক যে ধানবিলাক কেনেকৈ ষ্টক কৰি থৈছে। তো মই একদম ওপৰত আছোঁ, এইবিলাক চাওক মটৰবিলাক কেনেকৈ, ইয়াতে চবতে মটৰ লাগিব এইবিলাক প্ৰত্যেকটা হেৰিত। তো চব ষ্টাৰ কানেকশ্যনত হ'ব। তো এয়া এইফালে এইয়া পেনেল, এইটো পেনেলৰ পৰা লাইন আহিব ইয়াতে। তো এয়া শৰ্মাদা, শৰ্মাদাক চাওক বাপ্পা শৰ্মাদা, তো এওঁৰ লগত জমনি আছে ৰ'ব। তো বস্তুবিলাক চাইছে ন, তো যুগে যুগে মানে বস্তুবিলাক চেঞ্জ হৈ আছে। তো আগতে মানে এটা মেচিন দি চলিছিল, সৰু সুৰা আৰু মিল ঘৰ বুলি কয়। তো এইটো ডিজিটেল জামানা, তো মানে মানুহ অভাৰ হৈ গৈছে, সেইকাৰণে অভাৰ চাউল লাগে, ধান লাগে, তো সেইকাৰণে অভাৰ ডাঙৰ ডাঙৰ মেচিন এইবোৰ। জনসংখ্যা বেছি হৈছে হয়নে নহয়? প্ৰডাকশ্যনটো আমাৰ বাঢ়ি গৈছে না, মানুহৰ মানে জনসংখ্যা বাঢ়ি গৈছে, সেইকাৰণে এনেকৈ মেচিনৰ মানে ডেভেলপ কৰিব লগা হৈছে, বেছি কৰিব লগা হৈছে। তো আগত গাঁৱৰ মাজত এটাই মেচিন আছিল, এটাই মিল আছিল, তো সৰু সৰু আছিল। তো এইবোৰ ডিজিটেল জামানাটো গমেই পাইছে ন, এইবোৰ চাই কিনে। তো ভাল লাগিলে নিশ্চয় মোক ছাপোৰ্ট কৰিব। তো এইফালে চাওক যে কেবুলবিলাক আমি কেবুল ট্ৰে দি এনেকৈ কেবুলবিলাক লৈ, এইবিলাক চব মটৰৰ হয়, তাৰ চব এডাল এডাল চব ছিংগেলকৈ টানা হৈছে। তো এইবিলাক চাওক মটৰ, তো চবতে লাগি আছে। তো এইবিলাক চাওক, ইয়াতে চাওক একবাৰ মটৰটো দেখাই দিছোঁ, ষ্টাৰ কানেকশ্যনত আছে। তো ষ্টাৰ কানেকশ্যন এনেকুৱা থাকিলে গম পাব যে এইটো ষ্টাৰ কানেকশ্যন, গম পাইছেনে? তো ষ্টাৰ কানেকশ্যন ছিংগুল থাকে, আৰু এইটোত চাওক ডাঙৰ ইণ্ডাকশ্যন মটৰ। আৰু এইবিলাক চাওক এই কেবুলডাল মেইন পেনেলত লাগিব, মেইন লাইন যোনডাল আহিব এই কেবুলডাল লাগিব। ভাল লাগিলে নিশ্চয় ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব, এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' আহি থাকিবৰ কাৰণে, গম পাইছেনে নাই? তো বলক আগলৈ আৰু চাওঁ কি আছে। এইবোৰ গোটেইবোৰ এনেকুৱা ধান চান একদম চাউল তাউল হৈ, তো এইডাল মেচিন চাইছে ন, এই পাইপডাল চাইছে ন, এই পাইপডাল এনেকৈ আহি কিনে এইফালে এনেকৈ ওলাই আহিব, এইবিলাক চাইছে। তো পাইপে ওলাই আহিব, ওলাই কিনে এইফালে সোমাব ধান চাউল চৰি। তো আস্তে আস্তে আমি ট্ৰান্সফৰ্মাৰৰ পৰা এতিয়া লাইনটো লৈ যাম আমি ভিতৰৰ পেনেলত। তো ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকক। এইবিলাক চাওক যে ভিতৰৰ পেনেলটোত ইয়াত আহি লাগিব মেইন ট্ৰান্সফৰ্মাৰ লাইনটো। তো এইটো MCCB, তো ইয়াৰ ফুল ফৰ্ম হ'ল মল্ডেড কাৰেণ্ট চাৰ্কিট ব্ৰেকাৰ। তো MCCB একবাৰ ভালকৈ চাই লওক। এইবিলাক কেবুলবিলাক চাইছে, এইবিলাক চব ছিংগেল সৰু সৰু মটৰবিলাক, এইবিলাক ৰিলে। তো ৰিলেত লাগিব এইবিলাক চব, মানে ছিংগেল আহি পেলাই ইয়াতে লাগি যাব। নাম্বাৰ ৱাইজ কালাৰ ৱাইজ লগোৱা হ'ব এইবিলাকত। তো কানেকশ্যনটো এইবিলাক চাওক চব মটৰৰ কেবুল ইয়াতে অনা হৈছে, এইবিলাক লাইন কৰি থোৱা হৈছে। তো এইবোৰ ধুনীয়াকৈ লাগি যাব এইবিলাক, তো চাই থাকিব। আৰু এতিয়া মই শৰ্মাদাৰ লগত বুলি, এইটোক চাই ইণ্ডাকশ্যন মটৰ বুলি কয়, এইটো লিখাই থাকে ইয়াতে। আৰু এতিয়া বলক শৰ্মাদাৰ লগত এই নালা খান্দিম। এয়া মই কি পিন্ধিছে, এইটো স্পৰ্টিং লং আৰু জেকেট আছে, বেগত সোমাই থৈছোঁ। এইফালে জিন্সৰ পেণ্ট, জোতা, আৰু এইফালে জিন্সৰ পেণ্ট, জোতা, চাৰ্ট, আৰু কোদাল মাৰি আছে। তো মোৰখন এইখনো মাৰি আছোঁ। তো এতিয়া মোক মাৰিব দেখাব পৰা নাই, কাৰণ মই এতিয়া কেমেৰা কৰি আছোঁ না। এইফালে মই লাগি আছোঁ খান্দাত। তো চাইছে সেনেকুৱা হৈছে। মানুহবিলাক বোম্বাই যায় যে, দিল্লী যায়, আমেৰিকা যায়, তাতে বা কি কাম কৰি আছে, ঝাৰু মাৰি আছে নে তাতে কি মাৰি আছে কোনে জানে। তো এতিয়া মই কেমেৰা কৰি দেখা পাইছোঁ আচলতে কেনেকুৱা দুনিয়াখন, মানুহ কেনেকৈ চলে। তো আমাৰ গাঁটা চাটা খান্দা হৈ গ'ল। এইবিলাক গাঁটা চাটা খান্দা একদম নালা খান্দা হৈ গ'ল যে পলাইছে, গম পাইছেনে? তো মানে এইফালে শৰ্মাদা আছে, এইফালে অংকুৰ আছে, গম পাইছেনে? এতিয়া আমি মানে এতিয়া তাঁৰডাল টানিম আৰু, এতিয়া নালা খান্দিছোঁ বোলে, অকল নালা খান্দাই নহয়, তো তাৰো টানিম। এতিয়া গোটেইখিনি কৰিব লাগিব দিয়কচোন, যে তাৰ পেলাম এইটো চাব। শৰ্মাদাই মনত নিলে, গম পাইছেনে? তো ফাইনেলি আমাৰ এতিয়া গাঁটা চাটা খান্দা হৈ গ'ল এইবোৰ। তো গম পাইছে, শৰ্মাদাই অলপ মিলি কৰি আছে এইবিলাক। তো মানে এতিয়া আমি কেবুলডাল টানিম আৰু, গম পাইছে, কেবুলডাল টানি তাৰপিছত সেইফালে দেখাম।
তো ফাইনেলি এতিয়া আমাৰ কেবুলডাল এতিয়া টানিম এইডাল কেবুল 95 স্কুৱেৰ এমৰ কেবুল হয় তো এইডাল আমাৰ ট্ৰান্সফৰ্মাৰৰ পেনেলত লাগিব আৰু ইফালে ভিতৰৰ পেনেলত লাগিব তো এই চাওক শৰ্মাদা পুৰা কোডাল চোডাল লৈ ৰেডি হৈ আছে শৰ্মাদা কেবুল টানি আছে এইবাৰ আমি মানে কেবুল টানি আছোঁ দে কি নালাও খান্দিব লাগিব কেবুলো টানিব লাগিব চব মানে এইখিনি শৰ্মাদা বুদ্ধি দেই শৰ্মাদাই দিব দিছে নালা খান্দি থকাটো দেখালে কি হ'ব কেবুল টানি যাওঁ দেখা নহ'লে আহিব মানুহ নালাই খান্দি আছে সিহঁতি দেখা পাইছে এবাৰ কেবল টানি আছো জোৰ আহক জোৰত ঠেলক দিয়ক অঁ হ'ব দিয়ক অঁ দে কাটক সোমাই দিওঁ তো ফাইনেলি কেবুলডাল টানা হৈ গ'ল তো কেবুল ভিতৰ ফালে সোমাই দিলোঁ এতিয়া লে কৰি দিলোঁ চাওক একদম ধুনীয়াকৈ তো ইয়াতে মাটি চাটি যাব হ'ব এতিয়া তাৰপিছত এতিয়া ভিতৰত কানেকশ্যন ধুনীয়াকৈ কৰা হ'ব তো এয়া চাওক ভিতৰ এইটো ট্ৰান্সফৰ্মাৰৰ এইটো লাইনৰ এইটো খুলিম এতিয়া তো এইটো এইবিলাক কেবুলডাল আনি পেলাই ইফালে এইটো ফুটা দি সোমাই কিনে তো ইয়াতে লগাই দিম ভিতৰ ফালে ওলাই আনি এইটোত MCCBত লাগি যাব এয়া চাওক কাটা হৈ গ'ল কাটি আনিছোঁ এইটো লগাম আৰু এতিয়া ধুনীয়াকৈ ছ'চাইটিৰ এইটো ট্ৰান্সফৰ্মাৰ হয় তো ইয়াতে ধুনীয়াকৈ লাগি যাব তো একো টান কাম নহয় এইবিলাক কৰি থাকিলে ইজি হৈ যায় সকলো তো এইবিলাক চাওক লগাই আছে একদম ভিতৰৰ পেনেলত লাগি আছে ফেজ নিউট্ৰেল 3 ফেজ লাইন তো এইবিলাক চাওক পেনেল এইফালে চাওক ইয়াৰ পৰা লাগিব এইটো পাৱাৰ ফেক্টৰ এইটো ডাঙৰ ডাঙৰ মটৰবিলাক আছে যে ই কণ্ট্ৰল কৰিব এইটো পাৱাৰ ফেক্টৰ কেপাচিটৰ এইবিলাক কেপাচিটৰ হয় এইটো পাৱাৰ ফেক্টৰ পেনেল আমাৰ তাৰ লগাই আছে তো এইডাল ক্লেম্পিং মেচিন দি লাগবিলাক লগাব এই কেবুলৰ মাথাত যে লাগবিলাক লাগে এইবিলাকেদি প্ৰেছাৰ দিয়া হয় মেচিনটোৰ সহায়ত তো ধুনীয়াকৈ তো এইবিলাক চাওক এইবিলাকৰ এইটোৰ পৰা লাইন যাব এইটো পাৱাৰ ফেক্টৰ পেনেলত তো এইটো মটৰৰ হয় আৰু এইবিলাক চাওক মানে ধুনীয়াকৈ মানে লগাই এইটো মেইন বৰ্ড আৰু এইটো মেইন যোনটো পেনেল আছে যোনটো ট্ৰান্সফৰ্মাৰৰ পৰা আহে তো এইবিলাক চাওক হোল্ড কৰি অনা হৈছে তো এইটো নেক্সট মোৰ ভিডিঅ' আহিব লগা ভিডিঅ' এইটো ধুনীয়া তো আপোনালোকে বিৰাট ইণ্টাৰেষ্টিং পাব এইটো য'ত নতুনকৈ কাম কৰিব গৈছোঁ 3 ষ্টাৰ হোটেল ৰেডি খাবৰ কাৰণে তো মই খাম আৰু এতিয়া বেয়া ভোক লাগিছে গম পাইছে এই ভাই চাক না এই বেলেগ ভাল লাগিছে খাওঁ